Sir, may I come in? Please come in. Hello, sir. Hello, sir. Bahak. Huh? Ankur Borua, right? Yes, sir. So Ankur, tell me you are an SMIS guy without telling you are an SMIS guy. Okay. Sir. না ঠিক আছে ঠিক আছে Huh? Please. চ' মিষ্টাৰ অংকুৰ আপুনি স্কুলিং HS আৰু BCom কৰিছে তাৰপিছত আপুনি কি কৰিলে মানে একো নপঢ়িলে নেকি মই মানে ছাৰ পঢ়া শুনাত আৰম্ভণিত ইমান মানে এটা ভাল নাছিলোঁ আৰু না সেইটো দেখিছোঁ কাৰণ আপুনি চবতে 3rd ডিভিজনে পাইছে হয় ছাৰ মই মানে আৰম্ভণিত মানে যিহেতু পঢ়া শুনাত ইমান এটা ভাল নাছিলোঁ তো সৰু সুৰা মানে টুকটাককৈ মানে কিবা কিবি প্ৰাইভেট চাকৰি কৰি আছিলোঁ আৰু কিন্তু অংকুৰ আপুনি যে ক'লে আপুনি পঢ়া শুনাত ইমান ভাল এটা নাছিলে তেতিয়াহ'লে আপুনি চিভিল ছাৰ্ভিচত প্ৰিলিমছ আৰু মেইনছটো কেনেকৈ পাছ কৰিলে মই আচৰিত হৈছোঁ হয় ছাৰ মই মানে পিছতে গম পালোঁ যে মই পঢ়া শুনাত গাধা নাছিলোঁ মানে মোক সিংহ হয় ৱেল আপুনি গাধা হয় নে সিংহ হয় আমি ইণ্টাৰভিউ পিছতে গম পাম চ' অংকুৰ আপুনি কৈছে যে আপুনি স্পৰ্টছত ফুটবল চাই ভাল পায় য়েছ ছাৰ 2014 চনত ৱৰ্ল্ড কাপ কোনে জিকিছিলে ইণ্ডিয়া এই নহয় এই মানে জাৰ্মানী ফুটবলৰ বাহিৰে কিবা বেলেগ স্পৰ্টছ চাইনে নাই ছাৰ ফুটবলে চাই ভাল লাগে মানে প্লেয়াৰকেইটাই মানে ফুটবলটো লাট মাৰি লৈ গৈ থাকেতো তো তাকেই চাই ভাল লাগে আৰু আচ্ছা ডক্টৰ ভূপেন হাজৰিকাক হায়েষ্ট চিভিলিয়ান এৱাৰ্ড দি কিনে সন্মানিত কৰা হৈছিলে নহয় জানো হয় ছাৰ কি ছাৰ ভাৰত ৰত্ন আৰু পদ্মা বিভূষণ ভেৰি গুড মোবাইল কি হয় সেইটো কি প্ৰশ্ন মোবাইলটোতো মোবাইল হয় ছাৰ মোবাইল হয় মোবাইলটোতো মোবাইলে হয় নহয় জানো মই আপোনাক সুধিছোঁ মোবাইলটোতো মানে নতুন এটা মোবাইল ল'লেতো তাতে লিখা থাকে মানে কাগজ এখন দিয়েতো মানে এবাউট দিছ ডিভাইচ ফিচাৰ সেইবোৰে থাকে মানে হোৱাট ইজ মোবাইল বুলি এনেকৈতো লিখা নাথাকে মানে আচ্ছা টপ 3 ডেভেলপ কাণ্ট্ৰিজ কোনখন নৰৱে ছুইজাৰলেণ্ড আৰু আয়াৰলেণ্ড তো আমি যদি ভাৰতখন চাওঁ তো কিমান পিছ পৰি আছে ভাৰতখন তেনেকৈ তুলনা কৰিলেতো আমিতো বহুত পিছ পৰি আছোঁ তে কি কৰাটো উচিত যাতে ভাৰতখন টপ 3 ডেভেলপ কাণ্ট্ৰিজৰ ভিতৰত পৰে আমাৰ এডুকেশ্যনটো ভাল হ'ব লাগিব আমাৰ কৰাপশ্যনটো ভাল হ'ব লাগিব আৰু নহয় চৰি মানে আমাৰ কৰাপশ্যনটো কমিব লাগিব মানে কৰাপশ্যনটো কমাব লাগে কিন্তু থাকিব হয় ছাৰ নহয় মানে কৰাপশ্যনটো হ'বই নালাগে মানে বন্ধ হৈ যাব লাগে আৰু সেইটোৱে ৰিচেণ্টলি পিগাছেছ ছফ্টৱেৰ এটা বহুত চৰ্চাত আহিছে কি হয় এইটো ছাৰ এইটো পিগাছেছ স্পাইৱেৰ হয় এইটো ইজৰাইল দেশত বনোৱা গৈছিলে 2016ত NSO গ্ৰুপে বনাইছিলে এইটো বেচিকেলি হেক কৰাৰ কাৰণে আৰু যিমান মানে ডাঙৰ গভৰ্ণমেণ্ট অফিচিয়েল আছে ইয়াতো মানে বিউৰ'ক্ৰেটছ আছে তো সেই চব মানে কিছুমান মোবাইল হেক কৰি লয় আৰু মানে জাষ্ট নাম্বাৰটো পালে হ'ল তো মানে হেক হৈ যায় আৰু বেচিকেলি মোবাইলত মানে কি আপোনাৰ iOS আৰু আপোনাৰ এণ্ড্ৰইড স্মাৰ্টফোনত ইউজ কৰা গৈছে আৰু এইটো কাৰণে ভাৰতে ইউজ কৰিছেনে ব্যৱহাৰ কৰিছে মই ছাৰ জানাত ইউজ কৰিছে কিন্তু মানে ভাল ক্ষেত্ৰত আৰু টেৰৰিজিম বন্ধ কৰাৰ ক্ষেত্ৰত আৰু ইউজ কৰিছে আৰু অসমত জিলা কিমান হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আছাম 34 এইটো বছৰতে এখন নতুন জিলা গঠন কৰা হৈছে কোন জিলা বজালি আগতে জিলাখন ক'ত আছিলে বৰপেটা ছাৰ বৰপেটা আপুনি কেতিয়াবা ফৰেন গৈছেনে ফৰেন চৰি ছাৰ নাই যোৱা ফৰেন যোৱাৰ কাৰণে এটা অফিচিয়েল ডকুমেণ্টৰ দৰকাৰ পৰে কি ডকুমেণ্ট ছাৰ পাছপৰ্ট কোন কাণ্ট্ৰি পাছপৰ্ট চবতকৈ ষ্ট্ৰং হয় মানে ছাৰ মানে মেক্সিমাম কাণ্ট্ৰি যোৱাৰ কাৰণে ভিজা ল'ব নালাগে আচ্ছা ছাৰ জাপান আচ্ছা যদি ইণ্ডিয়ানছবিলাক জাপান যায় ভিজা ল'ব লাগিবনে য়েছ ছাৰ আৰু যদি জেপানিজবিলাক ইণ্ডিয়াত আহে তো সিহঁতে ভিজা ল'ব লাগিবনে লাগিব ইলেক্ট্ৰনিক ভিজা লাগিব আচ্ছা তুমি ইয়াতে হবি লিখিছা লিছনিং টু মিউজিক গান শুনি ভাল পোৱা য়েছ ছাৰ এটা গান শুনাই দিয়া গানো শুনাই দিব লাগিব মই মানে ছাৰ গান শুনোহে মানে নাগাওঁ আচ্ছা অ'কে ছাৰ প্লিজ আচ্ছা অংকুৰ য়েছ ছাৰ আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই এৰি গুচি গ'ল য়েছ ছাৰ আপুনি কি ভাবে প্ৰেম কৰাৰ কাৰণে কিমান বয়স হ'ব লাগে ছাৰ মানে যিমান সোনকালে ধুনীয়া ছোৱালী পাওঁ প্ৰেম আৰম্ভ হৈ যায় পিছে অংকুৰ নামটো কোনে দিলে আপোনাক ছাৰ মায়ে দিছে আচ্ছা মায়ে দিছে আৰু অংকুৰ মানে কি অংকুৰ মানে হ'ল মানে এটা নাম ইট ইজ এ নেম আই এম নট আস্কিং ইউ ডেট আই এম আস্কিং ইউ হোৱাট ইজ দ্য মিনিং অফ ইউৰ নেম চৰি ছাৰ আই ডোণ্ট ন' দি মিনিং বন্দে মাতৰম নেশ্যনেল ছং নে নেশ্যনেল এন্থেম নেশ্যনেল ছং চিয়'ৰ ছাৰ কোনে লিখিছে বংকিম চন্দ্ৰ চেটাৰ্জী আচ্ছা যিকোনো ব্যৱসায়ত মানে বিজনেছ কৰাৰ আগত ট্ৰেড লাইচেঞ্চৰ প্ৰয়োজন হয় নহয় জানো তো ট্ৰেড লাইচেঞ্চটো ক'ত বনোৱা যায় দ্বিতীয় আৰু ড্ৰাইভিং লাইচেঞ্চো দ্বিতীয় চাইনিজ ডেথ ট্ৰেপ নাইবা মানি ট্ৰেপ শুনিছেনে হয় ছাৰ কি হয়
সেইটো নাজানো ছাৰ এইমাত্ৰ ক'লে দেখোন হয় বুলি নহয় মানে শুনিছোঁহে কিন্তু কি হয় নাজানো ছাপ'জ আপোনাৰ চিলেকশ্যন হৈ গ'ল ছাপ'জ মানে চিলেকশ্যন নহ'ব নেকি ছাৰ মোৰ চাওক এইটো ইণ্টাৰভিউ শেষ হোৱাৰ পিছতেই ক'ব পাৰিম মানে কি মোৰ পূৰা বিশ্বাস আছে আপোনালোকে মোক চিলেক্ট কৰিহে ল'ব চাওক আমি মানুহ হয় ভগৱান নহয় আমি বিশ্বাস ৰাখিবও পাৰোঁ ভাঙিবও পাৰোঁ বুজিছে চ' মোৰ প্ৰশ্নটো হ'ল যদি আপোনাক যিকোনো এখন জিলাত DM বনোৱা যায় ছাৰ DM মানে DM মানে নাজানে মানে কিবা আছিলে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আচ্ছা এইটোৱে মানে DM ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ঠিক আছে মই আচৰিত হৈছোঁ আপুনি প্ৰিলিম আৰু মেইনছটো কেনেকৈ পাছ কৰিলে নহয় ছাৰ মই যে তেতিয়া ক'লোঁ মানে পঢ়া শুনাত আগতে গাধা আছিলোঁ এতিয়া সিংহ হ'ল মোৰ প্ৰশ্নটো হ'ল যদি আপুনি যিকোনো এখন জিলাত মানে DM বনাই পঠাই দিলোঁ মানে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আৰু যাতে লাভ জিহাদ চলি আছে লাভ জিহাদ কি হয় জানে আপুনি য়েছ ছাৰ সেইটো সময়ত আপুনি কি একশ্যন ল'ব কি ডিচিজন ল'ব কওক সেইটো সময়ত মানে লাভ জিহাদ সেইটো সময়ত পাৰিব নে নোৱাৰে চৰি ছাৰ নোৱাৰিম দিয়ক ছাপ'জ DM গুচাই দিলোঁ আপোনাক SP বনাই দিলোঁ ঠিক আছে মানে চশমা পিন্ধা মানুহবিলাকে যি টিহু দি দিয়ে দেই এখন জিলাত পষ্টিং হৈছে বিং SP দেখিছে তাতে লেণ্ড ডিস্পিউট চলি আছে আৰু তাতে ক্ৰ'ৰ টকাৰ কেলেংকাৰী চলি আছে ঠিক আছে তো আপুনি SP হয় আপোনাৰ তাত চব প্ৰুফ আছে যে কি কি বেয়া কাম হৈ আছে বাট আপোনাৰ ওপৰৰ পৰা পলিটিকেল প্ৰেছাৰ আহি আছে যে যিখিনি প্ৰুফ আছে নাইকিয়া কৰি দিলে হ'ল সেইটো সময়ত বিং SP কি কৰিব আপুনি কওক মই মানে যেতিয়া SP হ'ম মই এনেইতো লেণ্ড ডিস্পিউট বহুতত হয় মানে পেপাৰতো পাওঁ একশ্যন মানে লোৱা নাই মানে আপুনি হঠাৎ একশ্যনটো মই লোৱা নাই আপোনাৰ তাত উত্তৰটো আছেনে নাই চৰি ছাৰ এইটো নোৱাৰিম দিয়ক তেনেহ'লে কৈ দিব ন সময়টো নষ্ট কৰি আছে চৰি ছাৰ মানে মই আপোনাক খং উঠাব খোজা নাছিলোঁ নাই খং উঠোৱাৰ কথা নহয় যি সুধো যদি মুখখন মেলি চাই থাকা তেতিয়া ভাল নালাগেতো পিছে SP মানে কি ফুল ফৰ্ম কি ছাৰ পুলিচ SP মানে ছাৰ পুলিচ নাই ছাৰ পুলিচ নহয় মানে চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ চুপাৰিনটেণ্ডেণ্ট নহয় চুপ্ৰিনটেণ্ডেণ্ট অফ পুলিচ থেংক ইউ অংকুৰ থেংক ইউ ছাৰ চ' অংকুৰ কেনেকুৱা লাগিল ইণ্টাৰভিউ দি ছাৰ এইটোতো আপোনালোকেই ক'ব আমাক সুধিলে আমাৰ একো ভাল লগা নাই আমি আপোনাক ডিৰেক্টলি কৈছোঁ ইউ আৰ নট ছিলেক্টেড ঠিক আছে কিয় ছিলেক্ট কৰা নাই কাৰণ ইউ আৰ নট ছিলেক্টেড আচ্ছা চিভিল ছাৰ্ভেণ্ট হোৱাৰ কাৰণে অকল জেনেৰেল নলেজ হ'ব লাগিব সেইটো নহয় আপুনি টেকটিকেল কুৱেশ্যনছবিলাক এনচাৰ দিব পৰা নাই ছাৰে ইমান ধুনীয়াকৈ দুটা প্ৰশ্ন সুধিলে SP আৰু DM মানে কি নাজানে ইমান গাধা নে আপুনি কোনোবা এটা জিলাত যদি আপোনাক DM হিচাপে পষ্টিং দি ৰাখিছোঁ এতিয়া আপুনি নিজে নাজানে যে DMৰ ফুল ফৰ্ম কি আপুনি কেনেকৈ চিটুৱেশ্যন হেণ্ডেল কৰিব বা যেনেকুৱা যি নহওক ইউ আৰ নট ছিলেক্টেড আৰু নেক্সট ইয়েৰ যদি নাই নেক্সট ইয়েৰ একো দিব নালাগে DMৰ ফুল ফৰ্মেই নাজানে কি চিভিল ছাৰ্ভিচ অফিচাৰ হ'ব এনেই কি কৰি আছা তুমি ছাৰ মইতো এতিয়া এনেই আছোঁ বৰ্তমান নে এনেই থাকা কেতিয়াবা এনেই থাকিলে ছাকচেছ পাই যায় দৰকাৰী নহয় যে চিভিল ছাৰ্ভিচৰ পৰীক্ষাই দিবা হয় ছাৰ মই মানে ভাবিছোঁ আৰু বেলেগতে মাথা মাৰিম বুলি বেলেগত মাথা মাৰা এতিয়া ভাল লাগিছে তোমাৰ লগত কথা পাতি বুজিছা দিয়া অল দ্য বেষ্ট অংকুৰ অল দ্য বেষ্ট থেংক ইউ ছাৰ থেংক ইউ ছাৰ থেংক ইউ অংকুৰ